মানে চৰকাৰখনৰ অধপতন যে আৰম্ভ হৈছে এই ঘটনাটোৱে প্ৰমাণ কৰে। ভাৰতবৰ্ষৰ সংবিধানে সকলোকে কথা কোৱাৰ অধিকাৰ দিছে। সেই অধিকাৰ এতিয়া নৰেন্দ্ৰ মোদীৰ শাসন কালত কাঢ়ি নিব বিচৰা হৈছে। আকৌ কয় হাম সংবিধান কো বচায়েংগে। ডেমক্ৰেচিক হত্যা কৰা বন্ধ কৰক। আমি প্ৰত্যেকেই আজি এই কথাটো অনুভৱ কৰিছোঁ যে গুজৰাটৰ পালানপুৰৰ পৰা এগৰাকী সন্মানীয় বিধায়কক যে গ্ৰেপ্তাৰ কৰি আনিলে, বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈছিল নে নাই? তাত প্ৰটকলৰ নীতি নিয়ম নালাগে। জিগ্নেশ মেৱানীক গ্ৰেপ্তাৰ কৰি পেলাই বাহাদুৰি দেখুৱাব নালাগে। মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগে এই গুৱাহাটীত যে পাহাৰৰ ওপৰত ডেড বডি ওলায়, ফ্লেটত ডেড বডি ওলায়, চিলনী চোৰে যে সোণৰ চেণ্ডেল কাঢ়ি নিয়ে, সেইবিলাক আগতে তেওঁলোকে কৰায়ত্ব কৰি দেখুৱাওক বাহাদুৰি। দাদাগিৰি নচলিব। গণতান্ত্ৰিক প্ৰমূল্যবোধক সন্মানজনক চৰকাৰখনে। নহ'লে মনত ৰখা ভাল, দীঘলীয়া দিন আমি কংগ্ৰেছ দলেও শাসনত আছো। আমি এনেকুৱা প্ৰতিশোধৰ ৰাজনীতি কৰা নাই। এই নিকৃষ্ট ৰাজনীতিৰ পৰিণাম গুজৰাট বিধানসভাৰ আসন্ন নিৰ্বাচনত বিজেপি দলে ভুগিব লাগিব। আৰু তেওঁলোকে এই কথাটো প্ৰমাণ কৰি দিলে যে আমি ৰিমট কণ্ট্ৰলত চলা পাৰ্টি বিজেপি। আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰত্যেকজন সদস্য আৰু সদস্য জিগ্নেশ মেৱানীৰ লগত আছো। কাৰণ তেওঁ এগৰাকী দলিত নেতা, দৰিদ্ৰ মানুহৰ কাৰণে উৎসৰ্গিত এটা প্ৰাণ। এনেকুৱা ডাঙৰ অপৰাধ, যিটো অপৰাধৰ কাৰণে ইয়াৰ পৰা গৈ তাৰ পৰা গ্ৰেপ্তাৰ কৰি আনিব লাগে। আৰে তাতকে ডাঙৰ কথা, চৰকাৰখনৰ লগত থকা সেই মাটিৰ দালাল কেইটাক গ্ৰেপ্তাৰ কৰি বাহাদুৰি নেদেখুৱাই কিয়? কাৰণ দেশৰ সংবিধানে আমাক এই অধিকাৰ দিছে, অন্যায়ৰ বিৰুদ্ধে মত মাতিবলৈ অধিকাৰ দিছে। আমি এই কথাত কেতিয়াও আমি ৰৈ নাথাকো। যেতিয়ালৈকে জিগ্নেশ মেৱানীয়ে ন্যায় নাপায় তেতিয়ালৈকে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সদস্যই আমি তেতিয়ালৈকে যুঁজি যাম। আৰু সেইটো কথা সমগ্ৰ দেশৰ যে শাসক দলক শুনাই দিছো। যোৱাকালি লজ্জাজনক কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে সুধিছে কোন হে হাম তো শুনা নেহি নাম। আৰে আপুনিতো তামোল চিণ্ডিকেটৰ নাম শুনিব, চুপাৰী চিণ্ডিকেটৰ নাম শুনিব, বালিৰ চিণ্ডিকেটৰ নামহে শুনিব, ব্ৰইলাৰ মুৰ্গীৰ চিণ্ডিকেটৰ নাম শুনিব। আপুনি কওক জিগ্নেশ মেৱানীৰ দৰে এজন আদৰ্শৱান ৰাজনীতিকৰ কথা শুনিব। আৰু লাজ লাগিছে যে গৃহমন্ত্ৰীয়ে নাজানে যে কোকৰাঝাৰ পুলিচে গুজৰাটলৈ গৈ এজন মানুহক কৰায়ত্ব কৰি আনিছে। ইয়াতকে ধিক্কাৰ দিছো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক। আপুনি যে ইমান অসহায়, যোৱাকালি বেয়াই লাগিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান অসহায়। মুঝে মালুম নেহি হে, মে জানতা নেহি বুলি কৈছে। অসম পুলিচে বোলে নিদিয়ে, পলিটিকেল ডিপাৰ্টমেণ্টটো আপোনাৰ লগত আছে। আমাক কি বুলি ভাবিছে? আমি বেছি দিন শাসন কৰিছো, আমি জানো কেনেকে শাসন কৰা হয় আৰু শাসন কেনেকে চলে। গতিকে জিগ্নেশ মেৱানীৰ তৎকালীন মুক্তি দিয়াৰ দাবী জনাইছো। মনত ৰখা ভাল, আইন সকলোৰে বাবে। আমি সদায় আইন অসম পুলিচৰ লগত আমাৰ ক'ব লগা কথা একো নাই, কাৰণ তেওঁলোক আজ্ঞাবাহী, তেওঁলোকে নিৰ্দেশত কাম কৰিছে। কিন্তু অসম পুলিচলৈকে আহ্বান জনাইছো, নিজৰ সত্তা জীয়াই ৰাখক। অসমৰ মানুহে আপোনালোকক প্ৰাণ ভৰি বিশ্বাস কৰে, প্ৰাণ ভৰি ভাল পায়, তাক জলাঞ্জলি দিবলৈ নিদিব। থেংক ইউ।